ইউথ এপ্টিটিউড এই ইউটিউব চেনেলটোলৈ সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ। মই জ্যোতিষ চৌহানে আজি লৈ আহিছোঁ আমি অসমীয়া বুলি গৌৰৱ কৰিব পাৰোঁনে এই শিক্ষক এটিসমূহ ভিডিঅ'। আমি অসমীয়া হিচাপে গৌৰৱ কৰিব পৰা প্ৰথম বিষয় হিচাপে আমি উপস্থাপন কৰিছোঁ ভ্ৰূণ হত্যা। হয়, ভাৰতৰ অন্য ৰাজ্যৰ দৰে মানুহৰ পাশৱিক চৰিত্ৰৰ প্ৰমাণ দিয়া কন্যা ভ্ৰূণ হত্যা অসমত একেবাৰে পাবলৈ নাই। দ্বিতীয় বিষয় হিচাপে আমি পাওঁ যৌতুক প্ৰথা। হয়, যৌতুকৰ বাবে নাৰী অকথ্য শাৰীৰিক মানসিক নিৰ্যাতন চলোৱা এনে কাৰ্য অসমত তাকৰ। এনে কৰ্মৰ পৰা অসমীয়া সমাজ সদায় আঁতৰি আহিছে। তৃতীয় বিষয় হিচাপে আমি পাওঁ লিংগভেদ। অসমত লিংগভিত্তিক ভেদভাৱ একেবাৰেই পাবলৈ নাই। সন্তান জন্মত ঈশ্বৰৰ দান হিচাপে লিংগভেদে গ্ৰহণ কৰাটোহে অসমীয়া সমাজত আদিকালৰে পৰা প্ৰত্যক্ষ হয়। চতুৰ্থ বিষয় হিচাপে আমি বাছি লৈছোঁ অতিথি পৰায়ণতা। আমি সকলোৱে জানো যে অসমীয়া জাতি অতিথি পৰায়ণ। নদীদ্বীপ মাজুলী। আমি জানো যে পৃথিৱীৰ বৃহৎ নদীদ্বীপ মাজুলী এই অসমতে অৱস্থিত। এইটো কাৰণতে মাজুলীলৈ বিভিন্ন দেশৰ পৰ্যটকৰ আগমন ঘটে। মাজুলীয়ে সাংস্কৃতিক ক্ষেত্ৰতো এক বিশেষ স্থান দখল কৰি আছে। এশিঙীয়া গড় অসমৰ অমূল্য সম্পদ। পৃথিৱী বিখ্যাত এশিঙীয়া গড় কেৱল অসমতেই পোৱা যায়। এই গড় চাবলৈ দেশী বিদেশী পৰ্যটক অসমৰ অভয়াৰণ্যসমূহত প্ৰতি বছৰে ভিৰ কৰেহি। অসমলৈ গৌৰৱ কঢ়িয়াই অনা এটি মন্দিৰ হ'ল কামাখ্যা মন্দিৰ। কামৰূপ জিলাৰ নীলাচল পাহাৰত অৱস্থিত এই কামাখ্যা মন্দিৰ 51খন শক্তিপীঠৰ ভিতৰত অন্যতম শক্তিপীঠ হিচাপে পৰিচিত কামাখ্যা মন্দিৰ। কামাখ্যাৰ অম্বুবাচী মেলা বিশ্ব প্ৰসিদ্ধ। শেহতীয়াকৈ এই মন্দিৰ কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে পুনৰ নিৰ্মাণ কৰাইছিল। চাহপাত। গোটেই বিশ্বত অসমৰ চাহ এটি পৰিচিত নাম। বিশ্বৰ ভিতৰত দক্ষিণ চীনৰ পাছতেই চাহ উৎপাদনত অসমৰ স্থান আহে। অসমৰ চাহৰ আৱিষ্কাৰক ৰবাৰ্ট ব্ৰুচ। তেওঁ আৱিষ্কাৰ কৰাৰ আগতে চিংফৌ লোকসকলে এই গছৰ পাতৰ পানীয় গ্ৰহণ কৰিছিল। অসমৰ চাহৰ উজ্জ্বল ৰং আৰু সোৱাদৰ বাবে গোটেই বিশ্বতে নিজৰ স্থান প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। খনিজ সম্পদ। প্ৰাকৃতিক খনিজ সম্পদ অসমত প্ৰচুৰ পৰিমাণে পোৱা যায়। তেল, কয়লা ইত্যাদিয়ে অসমৰ আৰ্থিক দিশত যথেষ্ট অৱদান আগবঢ়াই আহিছে। অসমীয়াৰ আন এটি গৌৰৱৰ বিষয় হৈছে প্ৰাকৃতিক পৰিৱেশ আৰু জীৱকুল। অসমৰ প্ৰাকৃতিক পৰিৱেশ অতিকে মনোমোহা। স্বচ্ছ আকাশৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা ছানৰাইজ আৰু ছানছেট চাবলৈ অতি মনোৰম। কাজিৰঙা, শিৱসাগৰৰ জয়দৌল শিৱদৌল, জাতিংগা, তেজপুৰৰ উষা পাহাৰ, অগ্নিগড়, মহাভৈৰৱী মন্দিৰ, বিশ্বনাথ ঘাট, হাজোৰ মন্দিৰ মছজিদ, বৰপেটাৰ সত্ৰসমূহ আদি বিভিন্ন সৰু বৰ পৰ্যটন ক্ষেত্ৰসমূহে অসমক সুন্দৰ কৰি ৰাখিছে। জীৱকুললৈ আমি যদি চাওঁ, গড়, বাঘ, সোণালী বান্দৰ, হাতী, বনগাহৰি, হৰিণা, হলৌ বান্দৰ ইত্যাদি লগতে বিভিন্ন প্ৰজাতিৰ চৰাই আদিয়ে অসমৰ জীৱকুলক এক বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে। অসমৰ খাদ্য সম্ভাৰ। অসমীয়াৰ খাদ্যসমূহ যথেষ্ট গুণ বিশিষ্ট আৰু সোৱাদযুক্ত। অসমীয়া খাদ্যসমূহৰ প্ৰায়ভাগতেই মছলাৰ ব্যৱহাৰ একেবাৰেই নাই। খাদ্যসমূহ অসমৰ বাতাবৰণৰ সৈতে খাপ খোৱা। সেইবাবে স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সকলো সময় উপযোগী দ্ৰব্য পোৱা যায়। অসমীয়া পিঠা পনা জলপান আদি বেছ সোৱাদযুক্ত। মাছ পোৰা, খাৰ, চুঙাৰ ভাত, মাছৰ টেঙা আদি পৰ্যটকসকলৰ এক আকৰ্ষিত খাদ্য। অসমীয়া সংস্কৃতি। অসমৰ বাৰেৰহণীয়া সংস্কৃতিক লৈ আমি গৌৰৱান্বিত। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসকলৰ নিজৰ নিজৰ কলা সংস্কৃতি, নৃত্য গীত আদিয়ে অসমীয়া সংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰিছে। অসমৰ বিভিন্ন লোকনৃত্য গীত দেশ বিদেশতো সমাদৃত। প্ৰত্যেক জাতি জনজাতিৰ সাজ পোছাক ভাষা আদিয়েও অসমৰ সমাজক এক বিশেষ স্থান প্ৰদান কৰি আহিছে। ধৰ্মীয় ভেদভাৱ। হিন্দু মুছলমানৰ মাজত একতাৰে গঢ়ি উঠা সংস্কৃতিয়ে অসমৰ এক বিশেষ স্থান দখল কৰাই আহিছে। ধৰ্মীয় ক্ষেত্ৰত থকা সমিলমিল জিকিৰ, বিহু, ধৰ্মীয় অনুষ্ঠান, লোকনৃত্য আদিসমূহত প্ৰত্যক্ষ হয়। গোড়া ধৰ্মীয় আৱেগ অসমীয়াৰ ক্ষেত্ৰত প্ৰত্যক্ষ নহয়। বৰ্ণভেদ। অসমত বৰ্ণভেদ একেবাৰেই নাই। সকলো জাতি, জনগোষ্ঠী এক ভগৱানৰ সন্তান হিচাপে অসমত বাস কৰি আহিছে।
নিম্নজাতিয়ে গলত টিলিঙা আদি ৰাস্তাৰে যাব লগা সংস্কৃতি অসমৰ মানুহৰ মাজত একেবাৰেই নাই। আমি গৌৰৱ কৰোঁ অসমীয়া বীৰসকলক লৈ। আমি গৌৰৱান্বিত বীৰ লাচিত আৰু চিলাৰায়ক লৈ। তেওঁলোকৰ যুদ্ধ কৌশল বীৰত্বৰ বাবে আমি সদায় মূৰ দাঙি ক'ব পাৰোঁ আমি অসমীয়া। আমি গৌৰৱ কৰোঁ মূলা গাভৰু কনকলতা সতী জয়মতীৰ দৰে নাৰী শক্তিক লৈ। এওঁলোক অসমীয়া নাৰী শক্তিৰ এক নিদৰ্শন মাত্ৰ। আমি গৌৰৱ কৰোঁ অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত নিজকে আত্মবলিদান দিয়া অসমৰ সুপুত্ৰসকলক লৈ। তেওঁলোকে কেৱল আৰু কেৱল অসম আৰু অসমীয়াৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰিলে। তেওঁলোকক আমি সদায় সশ্ৰদ্ধ প্ৰণাম জনাই থাকিম। আমি গৰ্বিত জগতগুৰু শংকৰদেৱ মাধৱদেৱক লৈ। অসমক ভক্তি আৰু নামৰ জৰিয়তে অসমীয়া একলগ কৰা এওঁলোক অসমৰ মেৰুদণ্ড স্বৰূপ। আমি গৰ্বিত অসমত কোনো ব্যৱসায়িক ধৰ্মভিত্তিক পন্থা সৃষ্টিকাৰী গুৰু নোলোৱাৰ বাবে। আমি দেখিছোঁ ধৰ্ষণকাৰী বাবা হিৰ' ভগৱান স্বয়ম্ভু ভগৱানক, কিন্তু এনে ব্যৱসায়িক ধৰ্মগুৰু অসম আজিলৈ ওলোৱা নাই। যদি ভিডিঅ'টোত প্ৰকাশ কৰা তথ্যসমূহ শুদ্ধ হয় তেনেহ'লে আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰে যেন, যাতে আগলৈ যদি কোনোবাই কয় অসমত কি আছে তেন্তে তেওঁ ক'ব পাৰে অসমত কি নাই।